Hey, y'all, come look at this. टपा प्यारे बच्चों जो कुछ करना था कर लो अब्बू आ रहे हैं মজা ডেন্স কৰিছে ন ওই তাইৰ কাৰণে কি পুৰস্কাৰ দিছিলে কি বেগেনা এই মাই चल बोजड़ी के खत्म। ये बड़ी अच्छी बात कही आप। टपा डप दुनिया मादरचोद थी मादरचोद है मादरचोद रहेगी হেল্ল' গাইজ কেনে আছা আশা কৰিছোঁ সকলোৱে ভালে আছে মোৰো ভাল চ' আজি আকৌ এটা ভিডিঅ' লৈ আনিছোঁ মানে ধুনীয়া ভিডিঅ' মানে আজিৰ ভিডিঅ'টো ইমানেই খাম মানে পূৰা জালুক মছলা আদা লচুন সকলো দিয়া আছে আজিৰ ভিডিঅ'টো আপোনালোকে যদি চাবলৈ ইচ্ছা নকৰে ইয়াৰ পৰা চিক আউট মাৰি দিয়ে বা যোনে চাবলৈ ইচ্ছা আছে তেতিয়াহ'লে আমাৰ দোকানৰ কাষ্টমাৰ অৰ্ডাৰ হৈ থাকিবা আৰু কাষ্টমাৰ হ'ব বিচাৰে তেতিয়াহ'লে আমাৰ লাল বটাম তলৰ লাল বটামটো দবাই দিবৰ কাৰণে নাপাহৰিব মানে ছাবস্ক্ৰাইব বটামটো দবাই দিবৰ কাৰণে নাপাহৰিব আৰু বেছি কথা নকওঁ বেছি কৈ থাকিলে আপোনালোকে বেয়া পাওঁ ভিডিঅ'টো बहुत तेज हो रहा है चल बोजड़ी के खत्म। এই ৰ তই ঘৰত লগাই দিম মই মোকো এক টেক দে মালটো মোকো এক টেক দে কিন্তু কেমেৰাটো অন কৰি নহয় বন্ধ কৰি कोई बात नहीं हम तो चूतिए हैं কথা বুজিব নোৱাৰিলোঁ ইহঁতক কেমেৰাটো অন কৰি চিগাৰেট আৰু মদ মানে তামাং দিছে মানে তামাং আৰু ইহঁতে হেনো মা দেউতাকক মানে লুকাই কেনে আহি খাইছে বোলে ৱাহ মজা দে মজা মা বাপেকক আহি লুকাই কেনে মালটো খাইছে কিন্তু ছ'চিয়েল মিডিয়া প্লেটফৰ্মত একদম অপেন দিছে टपा डप কথাই বুজিব নোৱাৰিলোঁ গাইজ নিজকে মানে কি মই কি হয় বুলি দেখাব বিচাৰিছে এইকেইটা মানে ছোৱালীয়ে মোৰ মতে মানে ইহঁতক কৈছোঁ মানে মুম্বাইত যাই কিনে দোকান দিয়া দোকান মানে राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो कुछ भी কাৰণে কোনোবাই আমাকো কমেণ্ট বক্সত গালি দিব আৰু তহঁতৰ কি হৈছে তয়ো এটা মক্কেল বুলি আৰে ভাই মই মক্কেল হয় মই কোৱা নাই যে মই মক্কেল নহওঁ বুলি এদিনা ল'ৰা এটা মোক মক্কেল কৈছে ঠিক আছে ময়ো মক্কেল হয় কিন্তু কেমেৰা সন্মুখত মক্কেল নহয় মই ये बड़ी अच्छी बात कही आप। মোৰ হ'ব নাইলে কোন ৰেণ্ডি সেইজনী যি বেলেগৰ হ'ব चल बोजड़ी के खत्म। কি আৰু এবাৰ কোৱা কোন ৰেণ্ডি সেইজনী যি বেলেগৰ হ'ব শুনি পোৱা নাই আৰু এবাৰ কোন ৰেণ্ডি সেইজনী যি বেলেগৰ হ'ব दिखना पड़ रहा है अच्छा है मैं अंधा हूँ समझ रहे हो तालियां होनी चाहिए यार हमारे लिए জিৰা তুমি কি ক'ব বিচাৰিছা মানে অ' মাই গড মজা আৰু এবাৰ আৰু তাক মই এতিয়া ক'ব বিচাৰিছোঁ গাইজ এইজন এটা হিজিৰা মানে হিজিৰাৰ গাৰ্লফ্ৰেণ্ড বিচাৰি থাকিলে আৰু বেলেগৰ হ'বই তোৰ হ'ব নেকি তই এটা হিজিৰাকে পাবি ন আৰু বেলেগক ক'ত পাবি মক্কেল চালা ই কি পিন্ধিছে চাচোন তাইৰ ড্ৰেছ মাকৰ ব্লাউজ নে কি নে কাৰণে নবৰ চাগে নবৰ চুৰ কৰি আনিছা নৱবাগৰ ন গম পালোঁ কালি ৰাতি যে চেনি খাইছিলে যে তেতিয়া মানে তোমাৰ মানে পিংকত লাগি কেনে গুচি আহিলে মানে মজা দেই তোমাৰে দি थी मादरचोद है मादरचोद रहेगी शक्तियों का पूरा इस्तेमाल कर रहे हो लेकिन लौंडा यहाँ नहीं रुकता टपा डप वाह क्या सीन है। আৰু গাইজ এই যে স্কুল ড্ৰেছত যে নাচি আছে ডেন্সটো যে কৰি আছে এই মানে হলিউডৰ ডেন্সটো মানে কি কৰিব বিচাৰিছে মই একো বুজিব পৰা নাই মই তাইক পুৰস্কাৰ দিব বিচাৰিছোঁ মানে গম পালি নাই মানে পুৰস্কাৰটো কি দিম জানো ভাবিয়ে পোৱা নাই ত' নহয় বেঙেনা 1 কেজি দিম বেয়া হ'ব নেকি ये बड़ी अच्छी बात कही आप। নানি নেকি
অঁ মই মানে এই চুমিক দেখিছিলোঁ মানে ইয়াতে মানে স্কুলৰ পৰা তাই কলেজ গৈছিলে চাগে ন তাত মানে পাৰ্টি এটা ডেন্স মানে চলি আছে ডেন্সটো মানে তাই পুৰস্কাৰো পাইছে देखना पड़ रहा है अच्छा है मैं अंधा हूँ কি পুৰস্কাৰ মই এতিয়ালৈকে সোধা নাই ৰ মই সুধি আছোঁ ৰ মোৰ লগৰটো মই সুধি ল'ম অঁ হেল্ল' সেইদিনা যে ৰাস্তাত যে ডেন্স কৰিছিলে ইমান বঢ়িয়া লাগিছে একদম হাই গৰমি মজা ডেন্স কৰিছে ন ঐ তাইৰ কাৰণে কি পুৰস্কাৰ দিছিলে কি বেগেনা অঁ ভালেই হ'ল দে বাজি খাবৰ কাৰণে वेल डन तालियां होनी चाहिए यार हमारे लिए ইমান ধুনীয়া পতা মাৰিছে গাইজ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ যদি কৰিবলগীয়া থাকিলে কমেণ্টটো কৰিবি আৰু মানে কৰি দিম আৰু গাইজ আজিলৈ আৰু নেক্সট ভিডিঅ'ত লগ পাম আৰু বাই